हेलो गाइस की खबर आशा करिছো সকলো ভালে আছে মানে বহুত দিনৰ পিছত আজি আকৌ এটা নতুন ভিডিও দিবা ওলাইছো আপোনালোকৰ মাজলৈ তো আজি আমি মানে শুটিংত যাই আছো তো শুটিংত কি হয় আপোনালোকক সকলো দেখাম তো চাই থাকক ভিডিওটো কেকলৈ না কি কোৱা ফটো সেট খালি গাইস এতিয়া আমাৰ প্ৰথম শৰ্ট এটা আমি পমক্কাৰ পাহাৰৰ ওপৰত লম হাজো ঠাইখিনিৰ নাম তো নেক্সট আমি সুৰেন্দ্ৰাস কলেজত লম তো চাই থাকক আপোনালোকে যিখিনি দেখাব পাৰো আপোনালোকক দেখাম আজি ভিডিওটোত বিৰাট বাবু আহিছে নতুনকৈ গাড়ী লৈছে কিন্তু পাৰ্টিটো আজিলৈকে দিয়া নাই গাড়ীখনৰ তো দিব আৰু পাৰ্টিটো দিলি হ'ল নিশ্চয় তো ফাইনেলি আমি লোকেশন আহি পালো এইটো ইফালে আছে আমাৰ ৰাকেশ দা আছে তো শুটিংত তো কি ক'ব ৰাকেশ দা গানটোৰ বিষয়ে গানটো খুব সুন্দৰ হৈছিলে আমি ইতিমধ্যে এটা দিনৰ শ্বুট হৈ গৈছে আজি প্ৰায় 20-25 দিনৰ আগতে আমি শ্বুট কৰিছিলোঁ চেৰাপুঞ্জীত তো সেইখিনি ড্ৰিম ছিকুৱেঞ্চ আছিলে তাৰপিছত আজি আমি লোকেল চেৰাপুঞ্জী আহিছোঁ হাজো আমাৰ খুব কি বুলি কয় খুব মোৰ ভাল লগা ঠাই হাজো য'ত পুৱামক্কা আছে মাধৱ মন্দিৰ আছে তো হাজোৰ কলেজত আজি শ্বুট আছে তাৰ আগতে আমি কিছু অংশ আমি অকণমান পাহাৰৰ কাষত কৰিব বিচাৰিছোঁ তাৰপিছত আমি হাজোৰ কলেজত থাকিম আমি গোটেই দিনটো তাতে আমাৰ শ্বুটিং হ'ব আৰু আজি দ্বিতীয় দিন লগতে আজি শেষ দিন তাৰপিছত গানটো এডিটিং হ'ব আৰু অতি সোনকালে আপোনালোকে এৰি দিম গীতটোৰ ডাইৰেকশ্যন কৰিছে মৰমৰ ভাতৃ অকণে হাজোৰে ল'ৰা তাৰপিছত অকণৰ লগত মানসীও আছে আৰু মোৰ লগতে অভিনয় কৰিছে আইমিয়ে খুব সুন্দৰ কৰিছে তাইও আৰু আশা কৰিছোঁ গীতটি ভাল হ'ব ৰেকিবুলৰ কথা সুৰ আৰু মই গীতটোত কণ্ঠদান কৰিছোঁ গীতটোৰ নামটো গীত একেলগে থাকিম গীতটোৰ নাম একেলগে থাকিম মৰম দিওঁ বুলি আশা কৰিলোঁ আমাৰ কোৰিঅ'গ্ৰাফাৰ ইফালে অকণদা কি ক'ব নমস্কাৰ খুব ধুনীয়া মৰম লগা গীত একেলগে থাকিম একেলগে হাৰিম একেলগে জীয়াম একেলগে মৰিম খুব এটা কাহিনী এটা লোৱা আছে আইনি আছে আৰু অতি সোনকালে আপোনালোকৰ মাজত গানটো আহি আছে আৰু ভাল এটা কাহিনী থকা গান আপোনালোকে চাব নিশ্চয় আৰু গানটো শ্বেয়াৰ কৰিব কম দিনৰ ভিতৰত দি আছোঁ বাকী শ্বুটিংবিলাক দিব আছে পিছফালে আছে আমাৰ মৰমৰ ভাইটি সোণৰাজ নমস্কাৰ দিয়ক আৰু ইফালে ধীৰাজ বাবু আৰু ইফালে বাবুৰ নামটো বা কি আছিল আকাশ তো আৰু ইফালে আছে কাৰ্তিক আৰু উৎপল তো যি কি নহওক আপোনালোকক দেখাই আছোঁ গোটেইখিনি চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু আমাৰ এইটো চাইডে কোৰিঅ'গ্ৰাফাৰজনে দেখাই দি আছে ক'ত কেনেকৈ কি শ্বট ল'ব লাগিব তো গম পাব আপোনালোকে ভিডিঅ'টো শেষলৈ চালে আমাৰ ইফালে মানসীও মানে কোৰিঅ'গ্ৰাফাৰ কৰি আছে কি ক'ব হয় এছিষ্টেণ্ট কওকচোন কিবা অলপ ভাল লাগিছে আৰু ধুনীয়া গান এটা আহি আছে একেলগে থাকিম একেলগে হাঁহিম একেলগে জীয়াই একেলগে মৰিম ৰাখিছো লৈ যা কাষৰে তোৰ হ'ল আমি এটা বেলেগ লোকেশ্যনত গৈ আছোঁ প্ৰথম শ্বটটো হৈ গ'ল তো ইফালে আছে আমাৰ এছিষ্টেণ্ট ভাই কৈদি হাই আৰু আগফালে অকণদা আছে অকণদাক পিছত দেখাম আৰু একবাৰ তো চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈ
বহুত মানুহ এইবিলাক গোটেই মানুহ কেনেকুৱা লাগছে আজি আহি কিনে ভাল লাগছে তো হ'ব দিয়ক আমাৰ ৰাকেশ দা গাড়ী চলাব গাড়ী চলা চৰটো আহি পৰিল এতিয়া আমাৰ হোণ্ডাৰ গাড়ীখন লৈছে ৰাকেশ দাই এইটো হোণ্ডা তো আৰু বেছি নাই শেষ পৰ্যায়ত আহি পালে তো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু নিজৰ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু না কি কওঁ নিজৰ বুলি ভাবি ল'ৰা বেচাৰা ক্লিক কৰিব ঠাচ কৰি দবাব যিমান পাৰে বিয়া পাতা নাই